হেল্ল'। ছাৰ মই আপোনাৰ লগত অকণমান পৰামৰ্শ হ'ম বুলি আহিছিলোঁ। আপুনি আমাৰ অসমত এটা জনপ্ৰিয় ভাল কাম কৰি গৈছে। এই কামটো আমি সকলোৱে আশীৰ্বাদ কৰিছোঁ আৰু বহুতখিনি ল'ৰা চিজিল হ'ল। তাৰপিছত আৰু বহুতখিনি দাদাগি বা ডকাইত বা যিয়ে নহওক, আজি ড্ৰাগছ বস্তুটো আজি বহুত বছৰ লুকাই খাইছিলে। ড্ৰাগছ খালে ল'ৰা মানে মেমৰি বেয়াই হৈ যায় আৰু ড্ৰাগছ বস্তুটো মানে আমাৰ অসমত জনপ্ৰিয়কৈ চলি গৈছিলে বা য'ত ত'ত চলি গৈছিলে। আপুনি সেই কথাটো আপুনি জাল পেলাই ধা পেলাইছে। বহুতকেইজন পালোঁ পুলিচ অফিচাৰ, বহুতকেইজনৰ লগত পৰামৰ্শ তেনেকৈ হোৱা নাই, কিন্তু আপোনাৰ কথাষাৰ আজি শুনি ভাল লাগিলে আৰু অসমবাণী ৰাইজে আপোনাৰ কথাষাৰ গৌৰৱ হিচাপে লৈছে। এইকাৰণে মই তামুলী এজন সৰু সুৰা যুৱক, মই আপোনালৈ ফোন কৰিছোঁ যাতে আপুনি নগাঁও ডিষ্ট্ৰিক্টত আপুনি হেৰি মই জানিছোঁ আমাৰ যোৰহাট ডিষ্ট্ৰিক্টলৈ যদি আপুনি পাৰে কেনেবাকৈ চেষ্টা অকণমান চলাই চাব। আশা ৰাখিছোঁ যাতে আপুনি ভৱিষ্যত আৰু কিছুমান কাম এনেকৈ যদি হয় তেতিয়া আমাৰ অসমখন আমি নিজৰ বুলি ক'বলৈ ভাল হ'ব আৰু বহুতখিনি ল'ৰাই বা ছোৱালীয়ে হওক বা বহুত অঘটন ঘটনাই হওক বা যিয়ে নহওক বা তেলাচীয়ে হওক, আপুনি থাকিলে বহুতখিনি চিজিল এটা হৈ যাব আৰু বহুত নিৰ্ভয়মতে কিছুমান কাম মানে অসমত চলিব আৰু মানে কিছুমান নীতি নিয়মৰ কাম বহুত মানুহে অকণমান চিন্তা কৰি কৰিবলগীয়া পৰিস্থিতিত পৰিব। তেতিয়া তাৰমানে আপুনি এইটো ভাল এটা প্ৰশেষ ল'লে, এইটো ভাল কাম কৰিছে। আপোনাক মই লগ পাবলৈ অকণমান দিগদাৰ হয়, মই বৰ্তমান এজন সৰু মানুহ আৰু মই এজন বিকলাংগ ল'ৰা হ'লেও মানে কি মই আপোনাক খুব নথৈকেদি মই ধন্যবাদ দিছোঁ আৰু অসমবাণী ৰাইজে আপোনাক কৈছে যে এনেকুৱা এজন আচলতে যোৰহাটলৈ লাগে। সেই কথাটো মই কৈছোঁ আৰু বেলেগে ৰাইজেও ক'ব আপোনাক। আপোনাৰ পেপাৰ পত্ৰই পাইছোঁ বা আপোনাৰ কথাষাৰ শুনি মই শিৰত মই তুলি লৈছোঁ। তেতিয়া মানে কি আমাৰ অসমখন নিজৰ অসম বুলি আমি স্বীকৃতি দিব পাৰিম আৰু বহুত কথাত আমি কিছুমান কথা আমি ক'ব পাৰিম আৰু ইংগিতাব পাৰিম যে হয় আমুক মানুহজন বহুত ভাল বা আনন্দত সম্পূৰ্ণ যুক্তি হিচাপে ল'ব পাৰিব। আপোনাৰ কথাখিনি খুব ভাল বুলি কোৱা শুনিছোঁ আৰু বহুতখিনি কৈছোঁ। আপুনি যেতিয়া ডিষ্ট্ৰিক্টলৈ আপুনি বাগৰিব মই গম পাইছোঁ। আশা ৰাখিছোঁ আপুনি যাতে আমাৰ অসমত যদি 2 বছৰমান বা 1 বছৰমান বা 6 মাহ থাকি যাবলৈ হয়, তেতিয়া নিশ্চয় আমাৰ অসমখন বৰ্তমান ভূপেন হাজৰিকাই কৈ থৈ গৈছে সোণৰ অসম হ'ব আৰু বহুত ল'ৰা চিজিল হ'ব আৰু বহুত ল'ৰা ছোৱালীয়ে অকণমান সতৰ্ক হ'লেই আমাৰ অসমখনত কিছুমান কথা আমি নিৰ্ভয়মতে বা যিকোনো কাম কৰিবলৈ আমাৰ ভাল হ'ব। তেতিয়া মানে কি হয়, কোনোবাই কাৰোবাক পটককৈ ইংগিতীয়াই হওক বা খঙচতে হওক বা হেৰি ক্ষেত্ৰত পটককৈ মানে এটেক কৰিব নোৱাৰিব। বিশেষকৈ এতিয়া ওৱান শ্বপ বস্তুটো এই ভাঙে এই বিকে, এই চুলাই ভাঙে এই বিকে, সেইটো দেখোঁ বহুত ডাঙৰ আহে। কোনোবা OC আহিলে, কোনোবা FC আহিলে, কোনোবা মাইকী আহিলে, সকলো আহে। কিন্তু দুদিনতে তাৰমানে পুখুৰীটো খোলা নিচিনা হয়, কিন্তু মাছখিনি ধৰিব নোৱাৰে। সেই কথাটো আপুনি যদি সেই মাছখিনি আপুনি ধৰিব পাৰে, তেতিয়া মই আপোনাৰ কথা শুনিছোঁ। আপুনি নিশ্চয় আপুনি থাকিলে মানে সেই কামখিনি আমাৰ চিজিল হ'ব, তেতিয়া ভালো হ'ব। তেতিয়া মানে কি আমাৰ যোৰহাটবাসীয়ে আপোনাক বহুত মনোৰঞ্জন দিব। অসমবাণী ৰাইজে আপোনাক সম্পূৰ্ণ নিজৰ বুলি আপুনি এজন ভাল মানুহ বুলি আমি স্বীকৃতি দিবলৈ আমি পেপাৰ পত্ৰই সকলো ফালে আপোনাৰ নাম সকলো হিচাপে আমি ঈশ্বৰক প্ৰাৰ্থনা জনাইছোঁ যাতে আপুনি সদায় যাতে আমাৰ মাজত জীয়াই থাকিবলৈ আপোনাক ভগৱন্তই ঠাই দিয়ক। নমস্কাৰ।